গাইছ অকণমান খানা পিনা লৈ আহিলোঁ বস্তু কাৰণ মানে শিশু দিব গেলটো সেইকাৰণে আমাৰ মাষ্টৰ চাহাবে অলপ ষ্টুডেণ্টকেইটাক পাৰ্টি অলপ দিব। খালি ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব আৰু ফাইনেলি আমাৰ ছাৰে ট্ৰিট দিলে আজি ষ্টুডেণ্টকেইটাক নে এই চবকে দিছে আৰু অকণমান আগফালে যাওক নে এই চব কি বঢ়িয়া বঢ়িয়া ছবি আঁকি আছে। এইবিলাক আৰ্ট দেখিলে নহয় আমাৰ সৰু থকা দিনকেইটা মনত পৰি যায়। তো নমস্কাৰ গাইছ, আজিৰ এই ভিডিঅ'টো মানে অকণমান আধা ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ কাৰণ মই এটা বস্তু চাইছোঁ মোৰ ভিডিঅ'বিলাকত বাকী চব মোটামুটিখিনি ঠিকে থাকে কিন্তু এটাই মই একদম ল' ক্লাছ পাওঁ, সেইটো হ'ল মোৰ থাম্বনেইলখিনি। সেইকাৰণে মই থাম্বনেইলখিনি বহুত চেষ্টা কৰি আছোঁ কিন্তু ইম্প্ৰুভ কৰিব পৰা নাই, তাৰ কাৰণে অলপ ভিউবিলাক মানে ডাউন হৈ থাকে। আৰু মোৰ এটা লগ আছে মানে সি এনেকুৱা থাম্বনেইল বনাই মানে মোৰ চাই ভাল লাগে আৰু সেইকাৰণে আজি মই তাৰ তাত যাই আছোঁ কাৰণ মোৰ আগৰ যিমান থাম্বনেইল আছিল মোৰ আগৰ ভিডিঅ'বিলাকৰ সেইবিলাক চব সিয়ে বনাই দিয়া। সেইকাৰণে আজি তাৰ তাত যাই আছোঁ অকণমান টিপছ এণ্ড ট্ৰিক্স ল'বৰ কাৰণে। ৰাস্তাৰ মাজত বনাই আছোঁ না, সেইকাৰণে অলপ গাড়ী চাড়ীবিলাক আহি আছে, সেইকাৰণে মানে এডজাষ্ট কৰিব আৰু এইখিনি। গতিকে এতিয়া মই আধা ৰাস্তা আহি পাইছোঁৱে আৰু এতিয়া তাক ফোন কৰা নাই, ফোন কৰিম এতিয়া তাক। আহিছোঁ যদি ভিতৰত সোমাই যাম দে, বাইকখানি বাহিৰতে থৈ আহিলোঁ মই আৰু এই মানুহটো ভিতৰতহে আছে। কেনাই আহিলোঁ অলপ। এইটো হ'ল আমাৰ থাম্বনেইল পাৰ্টনাৰটো। মোৰ যিমান থাম্বনেইল আছে নহয় ইয়ে বনাইছিল আগত। বলক অকণমান দোকানৰ পৰা আহোঁ এতিয়া। চাওঁ লাগি থাকে এইগিলা জেগা। এতিয়া যাই আছোঁ অকণমান খানা পিনা লৈ আহিলোঁ বস্তু কাৰণ মানে শিশু দিব গেলটো সেইকাৰণে আমাৰ মাষ্টৰ চাহাবে অলপ ষ্টুডেণ্টকেইটাক পাৰ্টি অলপ দিব। তাৰমানে মোৰো অকণমান জইনিং হৈ ল'লোঁ ইয়াতে, গমেই পোৱা নাছিলোঁ কিন্তু আমাৰ মাষ্টৰ চাহাব আৰু কালি বিজি আছিলতো 14 তাৰিখে, সেইকাৰণে আজি অলপ পাৰ্টিটো দিব বোলে। ফাইনেলি আমাৰ ছাৰে ট্ৰিট দিলে আজি ষ্টুডেণ্টকেইটাক নে এই চবকে দিছে, খাই আছে চবে আৰু মোৰ খাৱা হ'লে এতিয়া বৰ্তমান এই চব খাই পেলাই থলোৱে এতিয়া। আমাৰ ছাৰে কি পঢ়াই আছে চাব না আপোনালোকে, এই চব কি মজা মজা ড্ৰয়িং কৰি আছে চাওক, দেখিছেনে? এয়া ৱাটাৰ কালাৰ কৰি আছে এতিয়া। আৰু অকণমান আগফালে যাওক নে এই চব কি বঢ়িয়া বঢ়িয়া ছবি আঁকি আছে। এইখন দেখিছেনে কি মজা বনাইছে? ইয়াৰ আৰ্টিষ্টটো কোন হয়? আৰ্টিষ্টটো মানে কি দাদা হয়। চবে ক্ৰেডিটটো ছাৰকে দি আছে। তোমাৰ নামটো কি? তোমাৰ নামটো? অঁ মজা হৈছে আৰ্টটো। এইখন এখন চাওক, এইখন এখন কি মজা হৈছে না? আপুনি ক্ৰেডিটটো কাক দিব? চবে ছাৰকে দি আছে ক্ৰেডিটটো। দেখিছানে ষ্টুডেণ্ট হ'ব লাগে এনেকুৱা, চবে মাষ্টৰক ক্ৰেডিট দি আছে। এইখন এখন চাওক, এইবিলাক আৰ্ট দেখিলে নহয় আমাৰ সৰু থকা দিনকেইটা মনত পৰি যায়। মনত কৰিবচোন। এইটো হ'ল আমাৰ আৰ্টিষ্ট যোনে বনাইছে, এইবিলাক আছে চবেই ৱাটাৰ কালাৰ কৰি আছে এতিয়া। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব এটা, আৰু আমাৰ ছাৰৰ কাৰণেও কৰি দিব লাইক। চবেই যিহেতু ছাৰকে ক্ৰেডিট দি আছে। আৰু বলক এতিয়া অকণমান পিছফালে যাম, পিছফালে যাই মানে অলপ গাঁৱৰ পৰিৱেশবিলাক ইয়াতে, কাৰণ আগতে ইহঁতে ইয়াতে নাছিলতো, কোৱাৰ্টাৰত থাকিছিল, তাৰ পৰা ইয়াতে আহিছে, আহি পেলাই ইয়াতে খেতি বাতি কৰে এতিয়া। সেইকাৰণে অলপ সিফালে চাওঁ কেনেকুৱা কৰিছে, কাৰণ ষ্টুডেণ্টবিলাকৰ ছুটি হ'ল এতিয়া। দে যাবি দে, বাই বাই। ছুটি হ'ল আৰু এই কেইদিন আছে ইহঁতে যাব এতিয়া, আৰু আমিও যাম আৰু এতিয়া লাহেকৈ। গাঁৱৰ পিছফালে আহি আমি কোনফালে আহি পালোঁ চাওকচোন।
ইফালে কি বা আছে গমে পোৱা নাই আকৌ চবফালে দেখোন হাবি জংঘল কলৰ বাগান এইখান চাওঁ ইমান দূৰত কলৰ বাগান আছে চাওঁ ৰাতি বোলে এটা হাতী শিয়াল চব আহে দেখিছানে আমি কেনেকুৱা জেগাত আছোঁ এতিয়া বৰ্তমান যদি এইখিনি সময়ত যদি ঘপককৈ আহি যায় কি কৰিম আমি শহাপহু আছে তাৰপিছত কেতিয়াবা আকৌ গড় ওলায় এই মুই ওলায় গড় ওলায় তাৰপিছত আৰু ডাঙৰ ডাঙৰ সাপ আছে সাপ আছে ডাঙৰ অজগৰ আছে ডাঙৰ ধৰি পাইছা নাই কেতিয়াবা ধৰি পোৱা নাই কিন্তু মানুহ দেখা পাইছে আৰু কিবা ঘোঁৰা ওলাইছিল বগা ঘোঁৰা ইয়ালৈকে আহিছে বগা ঘোঁৰা আমি ইয়াতে চাব আহিছোঁ বগা ঘোঁৰা বগা ঘোঁৰা গাইছ কি কি বস্তু নাই এইখিনিত দেখিছানে আমি কেনেকুৱা এটা জেগাত আহি পাইছোঁ এতিয়া ভাবা নাছিলোঁ টংলাত যে এনেকুৱা এটা জেগা মানে আছে চাবৰ কাৰণে আৰু ইফালে আৰু কিবা কিবি বহুত এৰিয়া আছে বোলে ডাঙৰ ডাঙৰ ইয়াতকৈ ভয়ানক ভয়ানক এৰিয়া আছে আমি তালৈকে নাযাওঁ এতিয়া কাৰণ বহুত দেৰি হৈ গ'লতো এতিয়া আৰু এই লাহে লাহে বেলিটোও লুকাব ধৰিছে আৰু সেইকাৰণে আমি এতিয়া ইয়াৰ পৰাই ঘূৰি যাম আৰু এইবিলাক জেগা দেখা পাই আৰু আহিব ইচ্ছা যোৱা নাই আৰু ইফালে ইহঁতে পাৰে ইহঁতে এতিয়া সৰুৰ পৰা নহয় যেনিবা হ'লে বহুত বছৰৰ পৰা আছে ইয়াতে এতিয়া সেইকাৰণে পাৰিছে আমাৰ দ্বাৰাতো ইয়াতে একদিন থকা টানে হয় গোটেই ঘূৰা হৈছে ইয়াৰ পৰা চাই থাকোঁ পিছে এতিয়া লাহে লাহে ন